মই কলগাছিৰ পৰা আহোঁতে বামুণবাৰী চক বজাৰ পাৱাৰ আগত এটা ট্ৰাক আছে, ট্ৰাকৰ পিছফালে কিছুমান মানুহ ভিৰ আছে, এটা মানুহক ধৰি সিহঁতে অলপ মাৰপিট কৰি আছে। মই তৎক্ষণাত মানে বাইকখন ৰখাই তাত অলপ মই ৰখিলোঁ। ৰখাৰ পিছত কি হৈছে ঘটনাটো জানিলোঁ। জনাৰ পিছত সেই ল'ৰাটো সুধিলে বেলেগ ঠাইৰ কথা ক'লে। পৰে যেতিয়া আই কাৰ্ড পান কাৰ্ড বাহিৰ কৰিলে তেতিয়া এড্ৰেছটো আহিল চেনিমাৰী, কলগাছিয়া চেনিমাৰী আহিল। তেতিয়া মই ক'লোঁ মোৰ ঘৰটো চেনিমাৰী হয়। তেতিয়া মই এড্ৰেছটো ভালকৈ চালোঁ বগলামৰী হয়। তেতিয়া মোৰ জিপিৰ আণ্ডাৰত মই তিতাপানী গাঁও পঞ্চায়তৰ সভাপতি হয়। তেতিয়া ৰাইজে তেওঁক মাৰধৰ কৰিব বিচাৰিছিল, মই ৰাইজক মাৰধৰ কৰিব দিয়া নাই। পিছত মানে ঘটনাটো হ'ল ড্ৰাইভাৰৰ কোৱা মতে বা স্থানীয় কিছু মানুহ কোৱা মতে যে সেই ল'ৰাজনে তাৰমানে বামুণবাৰীৰ পৰা এই গাড়ীৰ পিছে পিছে আহিছিল, সি গুৱাহাটী যাব বোলে। ইহাক তাৰমানে পিছফালৰ যিটো গাড়ীৰ যিটো চান থাকে বান্ধা থাকে সেইটো ড্ৰাইভাৰসকলে খুলি দিছিল। তেওঁ ভিতৰত যাব গৈছিল, তেওঁ ভিতৰত যোৱা নাই। তেওঁ তাৰমানে বাহিৰতো বহি আছে, তাত বিড়ি খাই আছে। এইটো স্থানীয় মানুহ কিছু প্ৰত্যক্ষ কৰিলে। হয়তো বৰ্তমান কিছু ক'লা মানুহৰ আতংক সৃষ্টি হৈছে। মানুহে ভাবিলে এইটো এটা বেলেগ মানুহ নেকি, এনেকুৱা ভাবি বহুত মানুহ গোট খাইছে। গোট খোৱাৰ পিছত তাৰমানে এই ঘটনাটো হৈ গ'ল। পিছত মই যেতিয়া বগলামাৰী গ'লে মই বগলামাৰী ৰফিকুল ইছলাম তেওঁৰ সচেতন ব্যক্তি হয়, তেওঁক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তেওঁৰ বিষয়ে জানিলোঁ যে তেওঁৰ নামটো আছিল ছাইদুল ইছলাম, দেউতাকৰ নাম নুৰুল ইছলাম। তেতিয়া ক'লে হয় মই ইয়াক চিনি পাওঁ, মোৰ ঘৰৰ গুৰিতে তেওঁৰ মানুহজনৰ ব্ৰেইনত অলপ হেৰি আছে। ইয়াৰ পৰা 5 বছৰ আগতো এনেকুৱা হৈছিল, তাত টোটেলি ব্ৰেইনৰ ডিফেক্ট। গতিকে তেওঁৰ পৰা ঘটনাটো জানিলোঁ। আৰু বেলেগ মানুহেও ফোন কৰিছিল, একে কথা কৈছে মানুহজনৰ ব্ৰেইনত অলপ ডিফেক্ট আছে। গতিকে মই সকলোকে মই ক'লোঁ তাৰপিছত হয়তো আৰক্ষী তাৰপিছত আৰক্ষী স্থানীয় ৰাইজৰ পৰা খবৰ দিয়া হৈছে। খবৰ দিয়াৰ পিছত আৰক্ষী ইয়াৰ পৰা তাৰমানে থানাত লৈ গ'ল, কলগাছিয়া থানা। আচলতে এই মানুহজন চোৰ নহয়, মানুহজন কোনো চোৰ নহয়, তেওঁৰ ব্ৰেইনৰ অলপ ডিফেক্ট আছে। মই প্ৰশাসন বিভাগক এইটোৱে আহ্বান জনাম যে আপোনালোকে লিগেল জাষ্টিছটো কৰি মানুহক আচলতে মানুহক কোন হয়, চোৰ হয় নে নহয়, ব্ৰেইনৰ ডিফেক্ট আছে, সেই বিষয়ে তেওঁলোকে বিচাৰ কৰিলে হ'ল। বামুণবাৰী উদমাৰী চকৰ পৰা অলপ উত্তৰ ফালে ঠাইটো যিটো ল'ৰা ইয়াতে আহিছে, যিটো আতংকৰ সৃষ্টি কৰিছে, ল'ৰাটো আচলতে আজি প্ৰায় 10-12 বছৰ হ'ল তেওঁৰ ব্ৰেইনৰ বেমাৰ, ব্ৰেইন শ্বট হৈ বহুত দিন তেজপুৰ মেডিকেলত চিকিৎসা হৈছিল। চিকিৎসা হৈ অলপ আৰাম হৈছিল। তাৰপিছত অলপ ভাল পোৱাৰ পিছত ল'ৰাটো ঘৰতে আছিল কিছুদিন। তাৰপিছত কিছুদিন আগতে গুৱাহাটীত গৈছিল। গুৱাহাটীত যাই পেলাই তেজপুৰত ডক্টৰৰ মেডিচিন খোৱা বাদ দিয়াৰ ফলত ল'ৰাটো আকৌ সেই ব্ৰেইনত ডিফেক্ট হৈছে। গতিকে আজি ৰাইজে অভিযোগ কৰিছে গুৱাহাটীৰ ফালে যাবলৈ কৈ আছে। নাই, ল'ৰাটো তাৰমানে গুৱাহাটীৰ ফালে যে ঘৰৰ পৰা ওলাই আহিছে আবেলি 3টা বজাত আহি পেলাই কলগাছিয়াৰ পৰা এখন ই ৰিক্সা ভাড়া কৰিছে। ল'ৰাটোৱে মোক হৰবুকত যাই পেলাই ফোন কৰিছিল আৰু ই ৰিক্সাৰ
চালকজন আছিল বৰপেটা ৰুটৰ সেই বৰপেটা ৰুটৰ চালকজনক দি মোক ফোন মাৰিছে ফোন মাৰাৰ পিছত মই চালকজনক কৈছোঁ যে ল'ৰাটো আচলতে ব্ৰেইনৰ ডিফেক্ট আছে ল'ৰাটোক আপুনি কলগাছিয়ালৈ উভতাই দিয়ক আৰু আপোনাৰ যিটো ৰিক্সাৰ ভাড়া লাগিলে মই কালি পৰহি বৰপেটা ৰুটত গৈ পেলাই আপোনাক দিম আৰু আপোনাৰ টেলিফোন নম্বৰটো মোক দিব আৰু সেই চালকজনে মোক টেলিফোন নম্বৰটো দিছে আৰু চালকজনে বাছত উঠাই দিছে বুলি মোক কৈছে কিন্তু ল'ৰাটোৰ মাক দেউতাকে ইফালে বিচাৰি আছে নাপায় গতিকে কলগাছিয়াত নামি বোধহয় ইফালে আহিছে আহি পেলাই সেইটো কিবা ঘটনা হৈছে ইমানখিনি আৰু আমি নাজানো এতিয়া আহি পালোঁ কলগাছি আৰক্ষী মহোদয় কি আহ্বান জনাব আপোনালোকৰ যোগেদি কলগাছিয়া আৰক্ষী মহোদয়ক আমি এটা কথাই অনুৰোধ কৰোঁ যিহেতু ল'ৰাটো ব্ৰেইন শ্বট ল'ৰাটোৰ ব্ৰেইনৰ বেমাৰ গতিকে সেই ল'ৰাটোক যাতে কোনো ধৰণৰ হাৰাশাস্তি নকৰে তেওঁলোকৰ অভিভাৱকসকল ইতিমধ্যে যাব যাই পেলাই গোটেইখিনি ক'ব আৰু তেজপুৰ ব্ৰেইনৰ যে তেজপুৰত যে ব্ৰেইনৰ ট্ৰিটমেণ্ট হৈ আছিল সেইটো তেওঁলোকে যাই পেলাই ক'ব আৰু তেজপুৰৰ মেডিচিন খোৱা বাদ দিয়াৰ কাৰণে যে এনেকুৱা হৈছে সেই কথাখিনিও পুলিচক আৰু ৰাইজক অনুৰোধ কৰোঁ যিহেতু ল'ৰাটো এটা পাগল ল'ৰা গতিকে ইয়াক লৈ আৰু ইমান হাল্লা চিল্লা কৰিব নালাগে গতিকে আপোনালোকৰ মাধ্যমেদি ৰাইজক মই এটাই অনুৰোধ জনাওঁ যে যিটো কালা মানুহৰ যি আতংক এইটো আমি শুনি আছোঁ কালা মানুহ এতিয়ালৈকে দেখা নাই মোৰ বোধহয় যে এনেকুৱা ক'ৰবাত হয় নেকি যে কোনোবা হয়তো চোৰেই হওক কোনোবা এনেকুৱা পাগলেই হওক তেওঁলোকে যাই পেলাই কি ক'লা মানুহৰ আতংক কৰি আছে নেকি গতিকে ক'লা মানুহ যে আছে মোৰ বিশ্বাস নহয় কিন্তু তথাপি ৰাইজক অলপ সজাগ হ'ব দিছোঁ যাতে বাহিৰৰ পৰা কোনো মানুহ আহিলে এনেকুৱা পাগল মানুহেই হওক বা যিকোনো মানুহ আহিলে অচিনাকি মানুহ আহিলে তেওঁলোকক ধৰি ৰাখিব লাগে পুলিচক অৱগত কৰিব লাগে তেওঁলোকক কোনো হাৰাশাস্তি কৰিব নালাগে